এই বোলো আজি শাওন মাহৰ প্ৰথম দিন গম পাইছ নাই ভগৱানকে পাক লগ কৰি যাওঁ বল কথাটো ভাবিয়ে আছিলো আহিম আহিম আৰে তহঁতে ভাবাবিলাক মোৰ মনতে আহি যায় দেখিছতো এয়া কি কয় তেলেশ্বৰৰ কামাল বল জয় শিৱ শম্ভু বল বল ঐ আজি শাওন মাহৰ প্ৰথম সোমবাৰ হিচাপে মই এডাল মেডেলেৰে ইয়াক সম্বৰ্ধনা জনাইছো তালি মাৰ তই নিজৰ কাৰণে নিজে তালি মাৰি ললি বল ঐ তহঁতক আজি চিক্ৰেট কথা কম এইটো চা নিশাৰ গৰুটো দেখিছ তাৰ নাম নন্দী আৰু শিৱ বাবা বাইক চাইক নাছিলতো আৰু তেতিয়া দিনততো বাইক ওলোৱাই নাই শিৱ বাবাই নন্দী পিঠিত উঠি পেলাই গোটেই দেশ ধুনীয়া ভ্ৰমণ ফুৰিছিলে বুজি পাইছ নাই গতিকে চেলুট তামাৰ জয় নন্দী নমস্কাৰ তাও দে নন্দী জি নমস্কাৰ ঐ বল মন্দিৰ দৰ্শন কৰো বল বা পানী কিন্তু বহুত হৈছে এইখিনিতে অকণ বহোৱা শুন বোলো আৰু লঠৌ পৰিৱেশটো কেনেকুৱা লাগিছে বে বঢ়িয়া লাগিছেতো পানী দুনি গোটেই চাৰিওফালে গছ আৰু শাওন মাহটো আমাৰ শিৱ বাবাই কিয় ভাল পায় জানো কিয় নাজানো আৰে শুন মই কম ন শাওন মাহত বৰষুণ পৰে চিপ চিপকে জানো আৰু চিপ চিপিয়া বৰষুণ যেতিয়া পৰে শিৱ বাবাই বহুত ভাল পাইছিলে কাৰণ সেইটো দিনত এচি নাছিল আৰে কাৰেণ্টে নাছিল ক'ৰ পৰা এচি থাকিব কোল্ড ড্ৰিংকছ নাছিল আৰে ফ্ৰিজে নাই ক'ৰ পৰা কোল্ড ড্ৰিংকছ থাকিব আজিৰ দিনত এইবোৰ কপা গপ বিকি গৈছে আৰু এই বৰষুণত তিতি তিতি শিৱ বাবাই পাৰ্বতীৰ লগত ৰোমেণ্টিক ডেন্স কৰিছিল লগতে নন্দী ডিংগিও নাচিছিল কিমান হৰি নাম আছে বে কিমান হৰি নাম আছে শুনিছনে নাই নামতি পাৰ্টি আহিলে কিমান হৰি নাম গায় বলবমৰ মাহটো এইটোৱেই বলবমত কিমান মানুহ যায় আৰে কিমান গানা বাজে আৰু এটা কথা চা গানদাৰ চিৰাল তাত এই গানবিলাক শুনিছ নাই আৰে কিমান গান আছে গানেই গান আছে তহঁত দুটাক মই এটা কথা সুধিছো শিৱ বাবাৰ ল'ৰা ছোৱালী দুটা আছিলে তোৰ নাম জান তহঁতে নাজানো কচোন বাৰু গুড টেলেণ্ট হৈছে তোৰ দেখিছ তোৰ টেলেণ্টৰ লগত থাকি থাকি কিমান টেলেণ্ট হৈছে এতিয়া এটা কথা শুন মোৰ এটা কথা সদায় চিন্তা আহি থাকে কি কথা বে আরে গণেশ বাবাক লৈ চিন্তা তোরে আমার যেতিয়া চৰ্দি লাগে আমি হিটকে শিঙনটো পেলাই দিওঁ গণেশ বাবাৰ যেতিয়া চৰ্দি লাগে কেনেকৈ শিঙন পেলাই বে এইটো বৰ চিন্তনীয় এটা বিষয় নহয় নে মই ভাবো কেতিয়াবা আৰু এটা কথা মোৰ বৰ চিন্তা লাগে বে আৰে শিৱ বাবাৰ ডিঙিত যিডাল খাপ গুলমি থাকে এইটো 24/7 এনি টাইম শিৱ বাবাৰ ডিঙিত থাকে তাৰ ভোক লাগিলে সি খাদ্য খাবলৈ করতে তাৰ দানা কোনে যোগান ধৰে সেইটো বৰ চিন্তনীয় বিষয় নহয় নে বাৰু এটা এইবিলাক কথাই মোক কেতিয়াবা বহুতে চিন্তনীয় কৰি পেলাই ৰে তহঁতে ভাবিছ নে কেতিয়াবা এই কথা তাকেইতো আৰু এটা কথা ভাবচোন ৰে কি কথা বে আমাৰ গাঁৱৰ লোকেল যিবিলাক দৰ্জি আছে ভালকে খেতে ব্লাউজ এটা চিলাব নাজানে তোমাৰেতো বহুত দিন ব্লাউজ চিলাবলৈ শিকি আছে আজিলৈকে পাৰফেক্ট হোৱা নাই হৈছে নে তেতিয়াহ'লে সেই তাহানি দিনত সেইটো কম দৰ্জি হ'ব লাগিব যিটো মা দুৰ্গাৰ বাবে ব্লাউজ চিলাইছিলে মা দুৰ্গাৰ 10টা হাত আৰে আমাৰ মানুহে 2টা হাতৰ ব্লাউজ ভালকে ফিনিচিং দি চিলাব নোৱাৰে 10খন হাতৰ ব্লাউজ দিছে চিন্তনীয় বিষয় হয় নকয় সেইটো কম এক্সপাৰ্ট দৰ্জি হ'ব লাগিব নে একদম ঠিক আছে বাহ এইটো আচৰিত কথা মই ভাবি চাওঁ কেতিয়াবা আজি ইণ্টাৰেষ্টিং ঘটনা এটা তহঁতক মই কৈ আছো আৰে 2 দিনমানৰ আগৰ কথা মোৰ বন্ধু এটা সি মোক ফোন কৰিছে এই মিষ্টাৰ তেলেশ্বৰ ক'ত আছ মই বোলো ঘৰত আছো কি কৰি আছো মই বোলো বিছনাত শুই আছো মোবাইল টিপি আছো আৰে মোক কৈছে বোলে তোৰ বাইকটো কাইলৈ লাগিব আৰে মোৰতো চিন্তা লাগি গ'ল মই কৈছো মোৰ প্ৰাণ দি দিম মোৰ বাইকটো নিদিওঁ কি কৈছে আৰে ইয়াৰ কাইলৈ মোৰ ড্ৰাইভিং লাইচেন্সৰ ইণ্টাৰভিউ আছে তোৰ বাইকটো নহ'লে মই লাইচেন্সৰ ইণ্টাৰভিউ দিম কেনেকে মই বোলো তোৰ বাইকটোতো আছে তোৰ বাইকটো কি কৰিলি কৈছে মোৰ বাইকটো গেষ্ট্ৰিক হৈ আছে হস্পিটালত পৰি আছে আৰে মই ভাবিলো পৰম মিত্ৰ যেতিয়া এটা হেল্প নকৰিলে ভৱিষ্যতলৈ মোৰ বিপদত কি কেনেকৈনো হেল্প কৰিব মই ক'লো ঠিক আছে মই তোৰ লগত মই যাম কাইলৈ মই ঘৰত নহ'লে বৰিং হৈ যাব পাৰো ন গুচি গ'লো পেষ্টেন তাৰ লগত নগাঁও MBI অফিচত আৰে MBI অফিচত গৈ দেখিছো নতুন নীতি নিয়ম আৰে নতুন নীতি নিয়মত মানুহৰ মাথা বেয়া কৰি দিছে বাইক চলাব দিছে খাপৰ দৰে ৰাস্তা বনাই দিছে বুজিছ নাই গাড়ী চলাবলৈ দিছে আগফালে চাবলৈ নিদিয়ে পিছফালে চাবলৈ নিদিয়ে সোঁফালে চাবলৈ নিদিয়ে বাওঁফালে চাবলৈ নিদিয়ে নতুন নীতি নিয়ম ৰে আৰে চকলো দেখি মোৰ মাথা বেয়া হৈ গৈছে ৰে মোৰ মাথাত এটাই খবৰ আহিছে এইটো ইণ্টাৰভিউ কেৱল একটাহে মানুহ আছে যিটো একবাৰত পাছ কৰিব পাৰিব আৰে ব্ৰহ্মাদেৱৰ এটা মাথা আগফালে আছে এটা মাথা পাছফালে আছে এটা সোঁফালে আছে এটা বাওঁফালে আছে আৰে ব্ৰহ্মাদেৱে এক গ্লাছত চাবলৈও প্ৰয়োজন নাই
টেলেণ্টেড হ'ব লাগিব টেলেণ্ট থাকিলেহে এইবিলাক পাৰিবি ঐ বুজিছ বাৰু বাদ দে বহুত কথা পাতিলো আমাৰ চবৰে প্ৰিয় শিৱ বাবাৰ এটা ঘটনা ক'বলৈ ওলাইছো আজি তহঁতক ৰি আমাৰ শিৱ বাবা বহুতে দয়ালু ৰে বহুতে দয়ালু আছে তই দুটামান ভাল ভাল মিঠা মিঠা কথা কৈ দিলে শিৱ বাবা ভুলি যায় শিৱ বাবা একবাৰ এটা অসুৰ আছিলে বুজিছ নাই অসুৰটোৱে শিৱ বাবাক প্ৰসন্ন কৰি দিলে প্ৰসন্ন কৰি কৈছে যে মোক এনেকুৱা এটা শক্তি দিয়ক যে মই কাৰোবাৰ মূৰত যদি হাত দি দিওঁ গুটিটো ভস্ম হৈ যায় শিৱ বাবাই ভাবিছ নাই বোলে তথাস্তু তাৰপিছত কি ভাবিছে মোৰ শক্তিটো আহিছেনে নাই শিৱ বাবাক কৈছে যে সেই শিৱ বাবা মোৰ শক্তিটো যে দিল মই কেনেকেই গম পাম শিৱ বাবাই কৈছে আৰে তুমি কাৰোবাৰ মূৰত হাতটো দি চোৱা অট'মেটিকেলি ভস্ম হৈ যাব তবে সেই অসুৰটোৱে কি কৰিছে জানো বোলে ইয়াততো কোনো মানুহ নাই মই কাৰ মূৰত হাত দিম শিৱ বাবা পৰি গ'ল পাজলত কৈছে এতিয়া কাৰ মূৰত হাত দিবা অসুৰটোৱে কৈছে আপোনাৰ মূৰতে মই হাতটো দি চাওঁ শিৱ বাবাই ভাবিছে এইটোতো ডাঙৰ কথা হৈ গ'ল ই মোৰ হাত দি দিব মইতো ভস্ম হৈ যাম ৰে শিৱ বাবাই তাৰ পৰা 100 মিটাৰ মাৰাথন দৌৰ দিছে বাপেকে ইচ্ছা দৌৰিছে শিৱ বাবা গৈ চিধাই বিষ্ণুৰ ওচৰত পৰি পहुঁচি গৈছে ৰে বিষ্ণুৰ ওচৰত পहुঁচি পেলাই বিষ্ণুক কৈছে ৰে বিষ্ণুদেৱ আমি ভুল কৰি দিলাম বোলে কি ভুল কৰিলা বোলে মই অলপ বোলে ফূৰ্তি মনত আছিলো এই অসুৰটোক মই বৰদান দি দিলো বোলে যাৰ মূৰত হাত দি দিবা সি মৰি যাব ভস্ম হৈ যাব ভগৱান বিষ্ণুটো চিন্তামে পৰি গৈছে ভগৱান বিষ্ণুৱে কহি দিছে আৰে শিৱ তুমি যাকে তাকে যিকোনো কিয় দি দিয়া অলপ চিন্তা কৰি চাব লাগে তেতিয়া শিৱ বাবাই কৈছে ঠিকে আছে বিষ্ণু নেক্সট টাইম মই এইটো মনত ৰাখিম বৰ্তমানটো মোক বচোৱা নহ'লে মই ভস্ম হৈ যাম বিষ্ণুৱে এখন কি কৰিছে জানো বিষ্ণুৱে ভেজটো বদলাই দিছে নিজৰ বদলাই দি সেই অসুৰটোৰ ওচৰত গৈ কৈছে আজি এই অসুৰ তুমি কি কৰিবলৈ দৌৰি ফুৰিছা অসুৰটোৱে কৈছে বোলে শিৱ বাবাই মোক এনেকুৱা এটা পাৱাৰ দি দিছে মানুহৰ মূৰত বোলে হাতটো দিলে ভস্ম হৈ যাব মই চেক কৰি চাব লাগে মই টেষ্টাৰ মানি চোৱা নাই কৰোঁ মই কেনেকৈ চেক কৰি চাম কাৰ মূৰত হাত দি চাম তেতিয়া বিষ্ণুৱে তাৰ লগত পলিটিক্স খেলিছে ৰে বিষ্ণুৱে কৈছে আৰে তুমি মানুহ বিচাৰি দৌৰি কি লাভ তুমি নিজৰ মূৰত হাতটো দি দিলেই দেখোন সকলো ঠিক হৈ যাব গম পাই যাবা লগে লগে হয় নে নহয় আৰু সেই অসুৰ তাৰ মূৰততো ব্ৰেইনটো নাই তাৰ মাথা আছে কিন্তু ব্ৰেইন নাই অসুৰৰ জানো ব্ৰেইন থাকে ধুমাধুম কৈছে বিষ্ণু ঠিক কৈছ তুমি নিজৰ মূৰত হাতটো দি দিছে ভস্ম হৈ গৈছে এখন বুজি পাইছেতো ইয়াক কি কয় মেনিছ মটেল অৰ্থাৎ মানুহ গৰু ছাগলীৰ দৰে